হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই ৰূপচনা বেগমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মোৰ কেন্দ্ৰটো দেখাম বুলি ভাবিছোঁ, য'ত মই ভাড়াঘৰত চলাই আছোঁ। আৰু এয়া হৈছে মোৰ কেন্দ্ৰ। মানে কাৰণ হ'ল কেন্দ্ৰত আমি এইটো নতুন চেণ্টাৰত মাৰ্চ হৈছে ন, সেইকাৰণে ইয়াত প্ৰায় বস্তুবোৰ আমি সামৰিয়ে পেলালোঁ। আৰু কেন্দ্ৰটো যথেষ্ট সৰুৱেই হ'লেও 10-11টা ল'ৰা ছোৱালী বহিবৰ বাবে বা কৰিবৰ বাবে সুবিধা হয়। আৰু এইবোৰ চাৰ্টবোৰ, যিবোৰ চাৰ্ট মই চব জাপি কুচি ল'লোঁ আৰু ৱালৰ পৰা চব এৰাই ল'লোঁ। আৰু এইবোৰ অলপ সামৰিবলগীয়া আছে। চোৱাল গাঁও অংগনবাড়ী কেন্দ্ৰটো তাত জইন হৈছে বা মানে কাম কৰিব লাগিব। আৰু আজিৰ পৰাই জইনিং হৈছে, কিন্তু বৃহস্পতিবাৰ কালি বিহু হ'ল আৰু বৃহস্পতিবাৰৰ পৰা আমি তাত পঢ়ুৱাব লাগিব, তাৰ লগত লাগিবলৈ। আৰু মই আজি ইয়ালৈ আহিছোঁ, মানে আজি RTI পেকেট বিতৰণ কৰিব পাৰে সেয়া পেকেটটো লৈ আহিছোঁ। আৰু গাৰ্জেনসকলক মাতিছোঁ। আৰু এইটোৱে হৈছে পেকেট, যিটো হৈছে পুষ্টিকৰ ফৰ্টিফাইড ফুড পেকেট। আৰু মোৰ সহায়িকাগৰাকীকো আজি দেখাই দিছোঁ, এগৰাকী হয়। আৰু তেওঁ এই পেকেটটো ধৰিবলৈ দিছোঁ আৰু কৈছোঁ যে ইয়াত কি কোনে মানে এই বেনিফিচাৰীবিলাকৰ কাৰণে ইয়াত দিয়া আছে। 6 মাহৰ পৰা 3 বছৰ, 3 বছৰৰ পৰা 6 বছৰ, প্ৰেগনেণ্ট, লেক্টেটিং তেওঁলোকে খাব লাগে। আৰু এই পুষ্টিকৰ খাদ্যটোত বহুত নানা ধৰণৰ ইয়াত এড কৰি থোৱা আছে। এনাৰ্জি, প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ভিটামিন, নানা ধৰণৰ ভিটামিন, আইৰণ, জিংক, কেলছিয়াম এনেদৰে। আৰু আপোনালোকে এই পুষ্টিকৰ খাদ্য আপোনালোকৰ শিশুক, প্ৰেগনেণ্ট, লেক্টেটিং তেওঁলোকক খাদ্যটো খুৱাব, বিভিন্ন ৰকমে খুৱাব পাৰে ন তেওঁলোকক। আৰু যিহেতু পুষ্টিকৰ খাদ্য, সেইকাৰণে এই খাদ্যটো খুৱাব। আৰু আমাৰ এই এজন বেনিফিচাৰী আহিছে নিবলৈ, দিম বাৰু। তাৰোপৰি মই এইটোৱে কৈছোঁ যে গাখীৰ দি আপোনালোকে মানে লুঠুৰি নিচিনা খুৱাব পাৰে আৰু হালোৱা নিচিনা বনাব পাৰে। যেনেকুৱা নহওক আপোনালোকে ল'ৰা ছোৱালীক এইটো খাদ্য খুৱাব। ল'ৰা ছোৱালী হওক, প্ৰেগনেণ্ট হওক, লেক্টেটিং মাদাৰ হওক, সকলো সঁচাকৈ বৰ পুষ্টিকৰ হয়। আৰু নিবলগীয়া আছে, বেনিফিচাৰীসকল অহা নাই। তাৰ মাজতে মই দুষাৰমান কথা কওঁ, 2-এটা মানে এই পেকেটটোৰ ওপৰত বা আমাৰ খাদ্য সামগ্ৰীৰ ওপৰত। খাদ্য সামগ্ৰী মানে বিভিন্ন সময়ত বিভিন্ন জেগাত বিভিন্ন ডিষ্ট্ৰিক্টত বেলেগ বেলেগ দিয়ে। কেতিয়াবা আমাৰ এতিয়া ওচৰতে আছে, যোৰহাট আছে, শিৱসাগৰ আছে, তাত আপোনালোকৰ বেলেগ বেলেগ মানে খাদ্য আহি থাকে। কোনোবাটো RTI পেকেট আহে, কোনোবাটো মানে বেলেগ বেলেগ ধৰণৰ, কোনোবাই মটৰ চাউল দিলে, বা কোনোবা চাটুগুৰি, বিস্কুট, গাখীৰ এনেকুৱা কিবা কিবি আহে। কিন্তু চবৰে মানে জিলা অনুযায়ী বেলেগ বেলেগ। এতিয়া আমাৰ গোলাঘাট জিলাত এইটো আহিলে, বা শিৱসাগৰত সেইটো নাহিব পাৰে, বা যোৰহাটত নাহিব পাৰে। আৰু কেতিয়াবা মই মানে ফেচবুকত কিবা এনেকৈ আপলোড দিলে সোধে যে আপোনালোকৰ এনেকুৱা টেবুল চকীবোৰ এইবোৰ সৰু সৰু দিছে। মই বস্তুবোৰ সামৰি দিছোঁ, কাৰণ মানে মই ইটো চেণ্টাৰলৈ যামেই, মানে তাতে সেইটো চেণ্টাৰ হৈছেগৈ গৈ সোমবাৰৰ পৰা, মানে তাত মানে হেৰি হৈয়ে আছে। হ'লেও 2টা চেণ্টাৰ মই এতিয়া চলাবলগীয়া হৈছে, সেইটো কাৰণে মই দেখাইছোঁ। টেবুল চব জেগাতে এইটো দিয়া নাই। আনহাতে আমাৰ ওচৰৰে শিৱসাগৰতে তেনেকুৱা হোৱা নাইকিয়া। মোৰ ভণ্টি ঘৰ তাত, মানে সিহঁতি অকণমানি ল'ৰাটোক অংগনবাড়ী কেন্দ্ৰলৈ নিছিলে, তেতিয়া মানে কৈছে তাত এনেকুৱা নাই। চব জেগাতে এনেকুৱা ডিষ্ট্ৰিক্ট অনুযায়ী বেলেগ বেলেগ, চব জেগাতে একে বস্তু নিদিয়ে, বা চব খাদ্য বস্তু তেনেকৈ ছাপ্লাই নিদিয়ে। এইটো নাভাবিব তাত যে এইটো বস্তু দিছে বা আমাৰ ইয়াত দিয়া নাই, তেনেকুৱা নহয়। চবতে বেলেগ বেলেগ, চবতে পুষ্টিকৰ খাদ্য ন বেলেগ বেলেগ ধৰণৰ দিয়ে, কোনোবাই বেলেগ দিয়ে, সেই তেনেকুৱা। আৰু কোনোবা RTI পেকেট, কোনোবাবাৰ আহিলে চুজি হালোৱা, কোনোবাবাৰ ডাল খিচিৰি, কোনোবাবাৰ এনেকুৱা। এইটো পেকেট মই এতিয়াহে দেখিছোঁ ভালকৈ, মই ভালকৈ চোৱাই নাই বাৰু। ফৰ্টিফাইড ফুড, পুষ্টিকৰ খাদ্য, আৰু মোৰ নিবলগীয়া মানুহ আছে। তাৰ মাজতে কৈছোঁ, সেইকাৰণে বোলে আপোনালোকৰ এলেকাত এইবোৰ দিয়ে, আমাৰ ইয়াত নাই দিয়া। আৰু সেইটো নহয়। আৰু যেতিয়া বস্তুবোৰ দিব, এতিয়া আমাক এটা মোবাইল দিছে স্কুললৈ আমাৰ কাম কৰিবৰ কাৰণে, আপোনাৰ পেনাছনিক। কিন্তু মোবাইলটো অকণোৱে ভাল নহয়, একো কাম কৰিব নোৱাৰোঁ। মইতো কাম কৰিব নোৱাৰোঁ, মোৰ নিজৰ মোবাইলত সেইটো কাম কৰিছোঁ। আৰু তাত আমাৰ সকলো বেনিফিচাৰী থাকে, আৰু বেনিফিচাৰীবিলাকৰ সকলোৰে ঘৰৰ ফোন নাম্বাৰ থাকে। যদি আমি কিবা বস্তু দিওঁ, তেওঁলোকলৈ মেছেজো যায়। আৰু কেতিয়াও আমি তাত মানে ভুল কৰিব নোৱাৰোঁ, যিবোৰ বেনিফিচাৰী অনুযায়ীহে বস্তু আহে। তাৰ মাজতো কওঁ, কেতিয়াবা কিবা খেলি মেলিত কোনোবাই 2-এটা বস্তু খেলি মেলি হ'ব পাৰে, বা 2-এগৰাকী কৰ্মীয়ে কিবা কাৰণত খেলি মেলি হৈ যাব পাৰে বস্তু দিয়াৰ কাৰণে। আপোনালোকে সকলো অংগনবাড়ী কৰ্মীক বেয়া বুলি নক'ব, বা অংগনবাড়ী এনেকৈহে বহুতে কওঁ ন, অংগনবাড়ী কৰ্মীসকলে বস্তু খায়, বস্তু ভালদৰে নিবিলায়, ভালকৈ কাম নকৰে। কিন্তু আমি সঁচাকৈ অংগনবাড়ী কৰ্মী যেতিয়া, আমি কৰ্ম আমি বহুত কৰি আহিছোঁ, কিন্তু আপোনালোকে সেইবোৰ নেদেখে, কিন্তু বদনামটো সোনকালে দেখি পায়। কিন্তু অংগনবাড়ী
কৰ্মী যেতিয়া আমি এতিয়া বস্তু আনিবলৈ যাওঁ, এতিয়া বৰ্তমান নহয়, বৰ্তমান আমাৰ ফৰকাটিঙত আছে অংগনবাড়ী চেণ্টাৰ, বেছিদিন হোৱা নাই মানে আমাৰ অফিচটো, ভুল হৈছে মোৰ। আগতে আছিলে আমাৰ পুলিবোৰত, তেতিয়া কিবা অসুবিধাৰ কাৰণেতো সকলো পঞ্চায়ত একেলগে মাতে বা 5-6টা পঞ্চায়ত একেলগে মাতে, আমাৰ মানে বস্তুবোৰ আনোতে ইমান দিগদাৰ হৈ যায়। আমাৰ কৰ্মীসকলে কি কৰে, বস্তুবোৰৰ ওপৰত উঠি আহে, দূৰৰ জেগাও থাকে ন, তো কেনেকুৱা লাগে মাইকী মানুহ, আকৌ নিজে বস্তা চস্তা দাঙি। এতিয়া আমাৰ মুঠীয়া ব্যৱস্থা কৰিছে, সেইটো মই ক'বলৈ যোৱা নাই, তেতিয়া সেইটো ব্যৱস্থাপনা নাছিলে, এতিয়া সেইটো কৰিছে বৰ্তমান সময়ত। সেই তেনেকৈ কৰ্মী হওঁ যেতিয়া কৰ্ম কৰে আমাৰ কৰ্মীসকলে, সেইকাৰণে কিছুমান সময়ত কিছুমান কথা শুনিবলৈ পালে বৰ বেলেগ। মই সদায় কওঁ যে 2-এগৰাকীয়ে কেতিয়াবা খেলি মেলি কৰিব পাৰে, সেইকাৰণে সকলো অংগনবাড়ী কৰ্মী বেয়া হ'ব নোৱাৰে বা সকলো অংগনবাড়ী কেন্দ্ৰ বেয়াকৈ পৰিচালনা হৈছে সেইটো মই নাভাবোঁ, আৰু আপোনালোকেও নাভাবিব, সেইটো ভুল ধাৰণা হয়। ঠিক আছে, আজিলৈ ইমানে, আৰু মোৰ ভিডিঅ'টো ইমানতে মানে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত লগ হ'ম, তেতিয়ালৈ বাই।